Hi, this is Rajiv and you are watching Assam Tech Videos. নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি শিকিম ষ্টেট বেংকৰ এটা এটিএম আপুনি কেনেকৈ অনলাইন যোগে আবেদন কৰিব। ষ্টেট বেংকৰ এটা এটিএম অনলাইন যোগে আবেদন কৰিবলৈ আপোনাৰ ইন্টাৰনেট বেংকিং এক্টিভেট থাকিব লাগিব, তেতিয়াহে আপুনি অনলাইন যোগে এটো আবেদন কৰিব পাৰিব। যদি আপোনাৰ ইন্টাৰনেট বেংকিং এক্টিভেট নাই তেতিয়া মই এই ভিডিঅ'টোৰ তলত এটা লিংক দিছো, তাতে ক্লিক কৰি আপুনি চাই লওক বেংক নোযোৱাকৈ আপুনি কেনেকৈ ইন্টাৰনেট বেংকিং এক্টিভেট কৰিব পাৰে। আৰু যদি আপোনাৰ অলৰেডি ইয়াত এক্টিভেট আছে তেতিয়া আপুনি চাই লওক কেনেকৈ অনলাইন যোগে এটা ষ্টেট বেংকৰ এটিএম আবেদন কৰা হয়। প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক আৰু সাৰ্চ বাৰত লিখক sbionline.com। যেতিয়া আপুনি sbionline.com লিখি সাৰ্চ কৰিব ইয়াত প্ৰথমতে আহি যাব এই প্ৰথম লিংকটোৱে হৈছে SBI বেংকৰ অফিচিয়েল ৱেবসাইট। এতিয়া আপুনি ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া আপুনি জাস্ট লগইন অপচনত ক্লিক কৰক। লগইন অপচনত ক্লিক কৰাৰ পিছত এতিয়া আপুনি আকৌ কন্টিনিউ টু লগইন অপচনত ক্লিক কৰক। এতিয়া আপুনি ইউজাৰ নেমত আপোনাৰ ইউজাৰ নেমটো দিয়ক আৰু পাসওয়াৰ্ডত আপুনি আপোনাৰ পাসওয়াৰ্ডটো দিয়ক। তাৰ পিছত ইয়াতে যি ক্যাপচা দেখা পাইছে সেই ক্যাপচাটো ইয়াতে ফিল কৰি দিয়ক। তাৰ পিছত আপুনি লগইন অপচনত ক্লিক কৰক। লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ্ড নাম্বাৰত এটা ওটিপি যাব। সেই ওটিপিটো আপুনি ইয়াতে ইনসাৰ্ট কৰক। তাৰ পিছত আপুনি ইয়াতে থকা সাবমিট বুটামত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ইন্টাৰনেট বেংকিং ওপেন হৈ যাব। এতিয়া আপুনি ই সাৰ্ভিস অপচনটোত গৈ এটিএম কাৰ্ড সাৰ্ভিস অপচনটো সিলেক্ট কৰক। এটিএম কাৰ্ড সাৰ্ভিস অপচনটোত যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে বিভিন্ন ধৰণৰ অপচন আহিব, কিন্তু ইয়াত আমাৰ পাৰপাসটো হৈছে এটা এটিএম কাৰ্ড এপ্লাই কৰা, হেতু কাৰণে আমি ইয়াতে ৰিকুৱেষ্ট এটিএম ডেবিট কাৰ্ড এই অপচনটোত ক্লিক কৰিম। যেতিয়া আপুনি ৰিকুৱেষ্ট এটিএম ডেবিট কাৰ্ড এই অপচনটোত ক্লিক কৰিব ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰটো শো হৈ যাব। এতিয়া আপুনি ইয়াৰ পৰা প্ৰাইমেৰী একাউণ্ট নাম্বাৰ এটো সিলেক্ট কৰক। এই প্ৰাইমেৰী একাউণ্ট নাম্বাৰটো সিলেক্ট কৰাৰ পিছত এতিয়া আপুনি ইয়াৰ পৰা ডেবিট কাৰ্ড অপচনটো সিলেক্ট কৰক। তাৰ পিছত আপুনি আপোনাৰ নামটো ইয়াতে লিখি দিয়ক। নামটো ইয়াত তেনেকৈ লিখিব যেনেকৈ আপোনাৰ একাউণ্টত আছে, ঠিক আছে। তাৰ পিছত আপুনি সিলেক্ট টাইপ, ইয়াৰ পৰা আপুনি কেনে ধৰণৰ কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰিছে, আপুনি সাপোজ মাস্টাৰ কাৰ্ড বিচাৰিছে নে ভিসা বিচাৰিছে নে ৰুপে বিচাৰিছে নে ইন্টাৰনেশনালি ডেবিট কাৰ্ড বিচাৰিছে, আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰ পিছত আই একসেপ্টত ক্লিক কৰি সাবমিট বুটামত ক্লিক কৰি দিব। সাবমিট বুটামত ক্লিক কৰাৰ পিছত ইয়াতে আন এটা পেজ খোল খাব। ইয়াতে আপোনাৰ যি ৰেজিষ্টাৰ এড্ৰেছ সেই অপচনটো আহি যাব, ইয়াতে আপুনি টিক কৰক। হেতু অহাৰ পিছত আপুনি কনফাৰ্ম কৰি জাস্ট ইয়াতে সাবমিট বুটামত ক্লিক কৰি দিয়ক। সাবমিট বুটামত ক্লিক কৰাৰ পিছত ইয়াত দুটা অপচন আহিব, এটা ওটিপি আনটো হৈছে প্ৰফাইল পাসওয়াৰ্ড। ইয়াৰ পৰা আপুনি ওটিপিটো সিলেক্ট কৰক। ওটিপিটো যেতিয়া আপুনি সিলেক্ট কৰিব আপোনাৰ মোবাইলত এটা ওটিপি যাব, সেই ওটিপিটো আপুনি ইয়াতে জাস্ট এন্টাৰ কৰি দিব। তাৰ পিছত আপুনি ইয়াতে সাবমিট বুটামত ক্লিক কৰি দিব। সাবমিট বুটামত ক্লিক কৰি দিয়াৰ পিছতে আপুনি যি এটো অৰ্ডাৰ কৰিলে এটো আপোনাৰ সাকসেসফুলি ডান হৈ যাব। ইয়াতে আহি যাব কংগ্ৰেচুলেশনস, your card request has been recorded, you will receive your debit card within 7 or 8 working days। মানে 7-8 দিনৰ ভিতৰতে আপুনি আপোনাৰ কাৰ্ডখন বাই পোষ্টত পাই যাব, ঠিক আছে। গতিকে এই দৰে আপুনি অনলাইন যোগে আপোনাৰ SBI বেংকৰ ডেবিট কাৰ্ড বা এটিএম কাৰ্ড এপ্লাই কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, লগতে এই ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকক কিবা সুধিবলগীয়া আছে তেতিয়া কমেন্ট কৰিব। আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় চাবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই অসম।